এয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া আৰু খাবলৈ বহুত জুতি লগা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ অন্য এটা ৰেচিপি, কলা কচুৰে সোৱাদ লগা ৰেচিপি এটা। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এনেদৰে মই কলা কচুৰ ঠাৰিবোৰৰ ওপৰৰ অংশ চেলাই লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। এতিয়া মই গেছটো জ্বলাই লৈ কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত মই মিঠাতেল দি দিছোঁ। মিঠাতেল গৰম হোৱাত মই এয়া পাঁচফোৰণ দি দিলোঁ আৰু লগতে শুকান জলকীয়া আৰু তেজপাত দুটা দি দিছোঁ। পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাতকেইটা ভাজা যোৱাত মই এয়া পিঁয়াজ কাটি ৰাখিছিলোঁ এটা, সেয়া দি দিছোঁ। পিঁয়াজখিনি ভাজা যোৱাত আদা নহৰু মই পেষ্ট কৰি ৰাখিছিলোঁ, সেয়া দি দিছোঁ। এতিয়া গোটেইখিনি আৰু অকণমান ফ্ৰাই কৰি ল'ম। আদা নহৰুখিনি ফ্ৰাই হোৱাত মই এতিয়া কাটি ৰখা কচুখিনি দি দিম। এতিয়া মই কচুখিনি ভালদৰে লৰাই দিম। সোৱাদ অনুপাতে নিমখ লগতে হালধিও দি দিম। গোটেইখিনি ভালদৰে লৰাই ঢাকনি দি দিম 2-3 মিনিটমানৰ বাবে। এতিয়া মই ঢাকনিখন গুচাই আকৌ লৰাই দিম। মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে, ৰিকুৱেষ্ট কৰিলোঁ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো দবাই ল'ব। মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবিলাক পাই থাকিব। এয়া মই অকণমান জিৰা দি পেলাই ভালদৰে আৰু মিক্স কৰি লৰাই দিছোঁ। এয়া মই অকণমান শুকান মাছ লৈছোঁ, এইখিনি মই আগতে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই কচুৰ লগত দি দিম। এতিয়া মই আকৌ 2 মিনিটমানৰ বাবে ঢাকনিখন দি দিম। 2 মিনিটমান যোৱাত মই আকৌ ঢাকনিখন গুচাই লৰাই দিম। অকণমান এয়া ধনিয়া পাত লৈছোঁ, এইখিনিও মই কাটি তাত দি দিম। এতিয়া মই গেছটো অফ কৰি নমাই দিম। আহকচোন এতিয়া মই আপোনালোকৰ মাজত পৰিৱেশন কৰিম আৰু কেনে লাগিছে কমেণ্টত জনাব। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আৰু লগতে সোৱাদ লগা, খাবলৈও টেষ্টি। সঁচাকৈ কৈছোঁ, কলা কচু বনালে ইমান ধুনীয়া সোৱাদ লাগে, খাবলৈ মিঠা মিঠা লাগে। বনাই চাবচোন। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকে লাইক শ্বেয়াৰ প্লিজ কৰিব। এতিয়া ৰাখিছোঁ, অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। এতিয়া বাই বাই।